Hi, good morning, my dear viewers. Welcome to my channel. এইটো মোৰ আজি প্ৰথমটো ভিডিঅ' কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। আপোনালোকলৈ আজি আগবঢ়াব ওলাইছোঁ অসমৰ থলুৱা খাদ্য কচু আৰু শুকান মাছৰ ৰেচিপি। চাই থাকক ভিডিঅ'টো শেষলৈকে। কলা কচু আৰু শুকান মাছৰ ৰেচিপিটো বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীখিনি যোগাৰ কৰি লোৱা হৈছে। এয়া হৈছে কলা কচু, কচুখিনি কাটি লোৱা হৈছে। এয়া হৈছে শুকান মাছ। শুকান মাছখিনি প্ৰথমতে অলপমান গৰম পানীত তিয়াই লৈ ভাজি লোৱা হৈছে। 2 চামুচ খাৰ লোৱা হৈছে। কেইপাতমান কাটা মছলা লোৱা হৈছে। কেইটামান জলকীয়া লোৱা হৈছে। অলপমান নহৰু লোৱা হৈছে। অলপমান আদা লোৱা হৈছে। গোটা জিৰা কেইটামান লোৱা হৈছে। হালধি আধা চামুচ লোৱা হৈছে। নিমখ 1.5 চামুচ লোৱা হৈছে। আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া দিম গোটা জিৰা কেইটামান, নহৰুখিনি, আদাখিনি অলপমান ভাজি ল'ব লাগিব। এয়া কচুখিনি দিম। অকণমান ভাজি ল'ব লাগিব। এতিয়া জ্বলা কেইটা দিম। এতিয়া খাৰখিনি দিম আমি। এতিয়া কচুখিনি ঢাকন দিলোঁ। এয়া কচুখিনিৰ পৰা ওলোৱা পানীখিনি শুকাই গৈছে। এতিয়া আমি দিব ওলাইছোঁ শুকান মাছখিনি। মছলাৰ পাতকেইটা দিব ওলাইছোঁ। নিমখ দিয়া হোৱা নাছিল, নিমখখিনি দি দিলোঁ। অকণমান ইয়াতে হালধি দিম। এয়া কচু আৰু শুকান মাছৰ ৰেচিপিটো হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকক বনাই চাব। এইটো মোৰ প্ৰথমটো ভিডিঅ', কিবা ভুল হ'লে আঙুলিয়াই দিব। মোৰ চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰমে মোৰ আশীৰ্বাদ। বাই বাই।